লাইফতো চাগে তোমালোকে এনেকুৱা ধৰণৰ মেথছৰ ট্ৰিক্স দেখা নাই। এতিয়া চোৱা, যদি দশমিকৰ পিছত 5 থাকে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ স্কুৱেৰবোৰ তুমি কেনেকে কৰিবা? ফাৰ্ষ্ট, দশমিকৰ আগত কি সংখ্যা দিয়া আছে সেইটো চোৱা, সেই সংখ্যাটোৰ লগত ইয়াৰ পিছৰ সংখ্যাটো মাল্টিপ্লাই কৰা। কিমান? 4। 3 পূৰণ 4 কিমান হয়? 12। তাৰপিছত দশমিক, ডেচিমেল। তাৰপিছত আমি কি কৰিব লাগিব? 5ক স্কুৱেৰ কৰিব লাগিব, 25। দেখিলা কিমান এটা ইজি ট্ৰিক হয়? ঠিক তেনেকে এই সংখ্যাটো স্কুৱেৰ কৰাচোন। 6ৰ পিছত কি আহে? 7 আহে। 6 মাল্টিপ্লাইড বাই 7 হয় 42। ডেচিমেল দিলা, তাৰপিছত 5 স্কুৱেৰ কিমান হ'ব? 25। দেখিছা? ঠিক তেনেকে এইটো স্কুৱেৰ কৰা। 9ৰ পিছত কি আহে? 10। কিমান হ'ব মাল্টিপ্লাই কৰিলে? 90। তাৰপিছত 5 স্কুৱেৰ কৰিলে 25। ঠিক তেনেকে তোমালোকে এইটো কৰি আমাক কমেন্ট ছেকশ্যনত জনোৱা। এনেকুৱা ধৰণৰ ধুনীয়া আৰু ইজি মেথছৰ ট্ৰিক্স পাই থাকিবলৈ আপোনালোকে মাইণ্ড মেপাৰ্ছ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ